সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আমাৰ কৰ্তা বিদ্যাৰ্থীসকলে। আৰু এই শোভাযাত্ৰাৰ বাবে যিসকলে আমি সাংবাদিক বন্ধুক আহ্বান জনাইছিলোঁ তেওঁলোক ইতিমধ্যে আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানৰ কিছু ছবি সংগ্ৰহ কৰিছে। তেওঁলোকক আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া হৈছে শংকৰদেৱ শিশু নিকেতন গুৰুচৰ বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহৰ শেষ দিনৰ শেষ কাৰ্যসূচী বৰদিন সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বৰমৰ বিদ্যাৰ্থীসকলে বিভিন্ন জনগোষ্ঠীয় কৃষ্টিত অংশগ্ৰহণ কৰি ইতিমধ্যে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাত আছে বিহু সংস্কৃতি, দৰা কইনা সংস্কৃতি, বিয়ানাম সংস্কৃতি, আহোম সংস্কৃতি, শৰণীয়া কছাৰীৰ সংস্কৃতি, ঝুমুৰ সংস্কৃতি, ৰাভা সংস্কৃতি, খেৰাই সংস্কৃতি, ওজাপালি সংস্কৃতি, মহোহো আৰু বাম্বল পিঠা সংস্কৃতি, বাঙালী কৃষ্টি, কোচ ৰাজবংশী কৃষ্টি, খেতিয়ক কৃষ্টি, জিকিৰ, সত্ৰীয়া সংস্কৃতি, স্কুলীয়া ছাত্ৰ ছাত্ৰী লগতে আমাৰ সন্মানীয় অভিভাৱক অভিভাৱকসকলেও আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। সন্মানীয় ৰাইজ, এয়া হৈছে শংকৰদেৱ শিশু নিকেতন গুৰুচৰৰ বৰদিন সাংস্কৃতিক শোভাযাত্ৰা। শংকৰদেৱ শিশু নিকেতন গুৰুচৰৰ বাৰ্ষিক প্ৰতিভা বিকাশৰ লগত সংগতি ৰাখি আজি শেষৰ দিনৰ শেষ কাৰ্যসূচী বৰদিন সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰাৰ প্ৰয়াস কৰা হৈছিল। আমি সকলোৰে সহযোগত শংকৰদেৱ শিশু নিকেতন গুৰুচৰে বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহৰ শেষ দিনৰ শেষ কাৰ্যসূচী বৰদিন সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠিত হৈছে। লগতে যিসকলে আমাৰ এই কাৰ্যসূচী